নমস্কাৰ, কি খবৰ? মই আছক আজিৰ পে মানে মোৰ নতুন এটা ৰূপ মানে ধৰ 20 দিনৰ কাৰণে ঈদত মই আগত যোনখন দোকানত কাম কৰিছিলোঁ ইয়াতে মই ধৰ কমেও 6-7 বছৰমান আগতে আছিলোঁ। আজি আৰু ঈদৰ কাৰণে আহিব লগা হ'ল। প্ৰতি বছৰ চিজন বাই আহোঁ। আজিৰ পৰা এনেকুৱা ধৰণৰ কাপোৰ চাপোৰ লগত গম পাব, গাড়ী কেইদিনমান বহাই থাকোঁ মই। সেই আৰু চবটা কাম কৰিব লাগে, চেষ্টা কৰিছিলোঁ আগতে। এই কাম এই যে আমাৰ ৰাজা অলপ মানে এই আৰু আহিব কেতিয়াবা। আৰু ঈদততো যিখিনি মানুহ আহে আহিব। এই আৰু চিংৰা পাৰ্টি হৈ আছে না। তেল বেছি আছে। সিংৰা খালো কিছু নহয় এটা তেল আছে, তেল সুবিধা নহয়। ঠিক আছে, ৰজা খুললোঁ। কি চাব কাষ্টমাৰ আছে ৰে।